আদিবাসীসকলৰ বিৰুদ্ধে আছে। সমষ্টিৰ পৰা এজনো আদিবাসী প্ৰাৰ্থীক কেণ্ডিডেট হিচাপে দিয়া নাছিল। এইটো তেওঁ সম্পূৰ্ণৰূপে আদিবাসী বিৰোধী। खुलुमबाय रायजोफोर, आंनि गोदान भिडिअ आंनि अननाय आरो मोजां मोननायखौ आं नोंथांमोननो सिगांग्रो जासिनाय थाबाय। नै दा बुहुद लेथ्रायैनो दुगैनो मोनाखै, अब्लाबो आं नोंथांमोननिसिम मोनसे खौरां लाबोनो सानबाय। नोंथांमोनहा जायफ्रा चेनेलाव गोदान, चेनेलखौ साबस्क्राइब खालामनानै ला, आङो बेखौनो गुरैयै खावलायनाय जाबाय। नै दा जोंना प्रमद बर' जे सारा सिगां न'खर न'खर साख्रि होगोन आरो बेबायदिनो गोबां बिभिन्न बाथ्रा बुंदों जे नेपाली एबा आदिबासी बा जिखुनु माबा असमिया बिसोरनि इस्टि होनायनि बाथ्रा, बिनि सायाव कमल आजादा मा बुंदों नोंथांमोना रायजोफोर खोनासंनानै लाग्रो। সকলোকে জহাৰ। আজি আমাৰ সান্থালী সেল গঠন হল। ইয়াতে খুব ভালকে শক্তিশালীভাৱে গঠন হল। ইয়াতে বিভিন্ন বিষয় আলোচনা কৰা হৈছে। বিশেষকৈ আদিবাসী আৰু সান্থালী একেলগে মিলি যি 6 জনজাতিকৰণ আৰু বিটিচিত কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ বিষয় আছিল। ইয়াতে আমি এই বিষয়টো উত্থাপন কৰিছোঁ কিদৰে বিগত যি বিপিএফ দলৰ চৰকাৰ আছিল, হাগ্ৰামাম মহিলাৰী ডাঙৰীয়াই আদিবাসী আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে বুলি এনঅচি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক প্ৰদান কৰিছিল। আৰু দল হিচাপে আমাৰ PMB আৰু CWCত এইটো সমৰ্থন আগবঢ়োৱা হৈছে যে কোচ ৰাজবংশী আৰু আদিবাসীসকলক ইনক্লুডিং সান্থালীসকলক জনজাতিকৰণৰ যি জনজাতি হিচাপে মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আমাৰ সমৰ্থন আছে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল যে জনজাতিকৰণত কোচ ৰাজবংশী আৰু আদিবাসীসকলক, সান্থালীসকলক জনজাতি প্ৰদান কৰিব নালাগে বুলি তেওঁ দাবী উত্থাপন কৰিছিল। আৰু আজিৰ তাৰিখত তেওঁৰ স্থিতি সেয়াই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই এহাতে আদিবাসীসকলৰ বিৰুদ্ধে আছে আৰু বিপিএফ দল আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আদিবাসীসকলৰ সমৰ্থনত আছে। আৰু এটা মই প্ৰমাণ আপোনালোকক দিব খোজো। 2020 চনত যিটো নিৰ্বাচন হৈছিল, এইটো আপোনালোকে নিশ্চিতভাৱে দেখাব। 2020 চনত যিটো নিৰ্বাচন হৈছিল, প্ৰমোদ বড়ো ডাঙৰীয়াই UPPL দলে যি 40টা সমষ্টি আছে, এই 40টা সমষ্টিৰ পৰা এজনো আদিবাসী প্ৰাৰ্থীক কেণ্ডিডেট হিচাপে দিয়া নাছিল 2020 চনত। যি দুটা সমষ্টি অতি ইম্পৰ্টেণ্ট সমষ্টি আদিবাসীসকলৰ বাবে, ননৈ চেৰফাং আৰু পাঁচনৈ চেৰফাং, য'ৰ পৰা BPF দলৰ MCLA হৈছিল, পাঁচনৈ চেৰফাং সমষ্টিৰ পৰা BPF দলৰ EM হৈছিল। কিন্তু UPPL দলে এই দুয়োটা সমষ্টিৰ পৰাও আদিবাসী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল। তো UPPL দলৰ চৰিত্ৰ এইটো, প্ৰমোদ বড়োৰ চৰিত্ৰ এইটো। তেওঁ সম্পূৰ্ণৰূপে আদিবাসী বিৰোধী, তেওঁ জনজাতিকৰণ হোৱাটো তেওঁ নিবিচাৰে। আজি 5 বছৰ হৈ গ'ল। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই মিডিয়াৰ আগত আহি তেওঁৰ হয় মাত মাতা কোনো মানুহ নাই, যি দুই এজনে মাতে তেওঁলোকৰ গ্ৰহণযোগ্যতা নাই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি তেওঁ মাত মাতিব নোৱাৰে, তেওঁৰ লগত কোনো সংগ নাই। তেওঁ আহি হাঁহি মাৰে। তেওঁ হাঁহিতে তেওঁৰ বিফলতা সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হয়। যোৱা 5 বছৰত তেওঁ কি কাম কৰিলে তেওঁ না হিচাপ দিব পাৰিব, না তেওঁ যিটো চুক্তি হ'ল BTR এগ্ৰিমেণ্টত কি দফা সফলভাৱে সমাপন কৰা হ'ল তাৰ হিচাপ দিব পাৰিব। তেওঁ আজিৰ তাৰিখত একো হিচাপ দিব নোৱাৰে। ক'ত গ'ল ছুইজাৰলেণ্ড বনোৱাৰ কথা, ক'ত গ'ল ঘৰে ঘৰে চাকৰি দিয়াৰ কথা, ক'ত গ'ল মহিলা আত্মসহায়ক গোটক 75,000কে টকা দিয়াৰ কথা, ক'ত গ'ল আপোনাৰ ৰাস্তা ঘাট দলং উন্নয়নৰ কথা। তেওঁ একো এটা কাম কৰিব নোৱাৰিলে, কলেজ প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰিলে। আজি চাওক, তেওঁ খালি চাকৰিৰ এডভাৰটাইজ দিয়ে। কেইদিনমান আগত এটা চাকৰিৰ এডভাৰটাইজ দিছিল, 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ অফলাইন দৰখাস্ত তেওঁলোকে লৈছিল। আজিৰ তাৰিখত সেয়া চাকৰি তেওঁলোকে দিব পৰা নাই। শুনিছোঁ তেওঁলোকে বোলে এনেকেই চাকৰি দিব, চাকৰিবিলাক অলৰেডি বিক্ৰী হৈ গ'ল বুলি শুনিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াক মই সকীয়াই দিব খোজোঁ, তেওঁ যদি কোনো ধৰণৰ ট্ৰেন্সপাৰেঞ্চি নাৰাখাকে সেই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি দিয়ে, এটা চাকৰি আমি খাম। যদি দুৰ্নীতি কৰি ঘুষ খায় এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি দিয়ে, এটা চাকৰি আমি খাম। আৰু যি এই ৰিচেণ্ট এডভাৰটাইজমেণ্ট ওলাইছে 420টা, এই ইয়াৰো যি এপ্লিকেশ্যন, এই এপ্লিকেশ্যনহে এতিয়া তেনেকৈ কিমানকেইটা এপ্লিকেশ্যন তেওঁ অলৰেডি লৈছে, কিন্তু এটাও এপইণ্টমেণ্ট দিব পৰা নাই। কেনেকৈ এপইণ্টমেণ্ট দিব? কাৰণ BTCৰ ফাইনেন্সিয়েল ষ্টেটাছ একদম শেষ কৰি দিছে প্ৰমোদ বড়ো ডাঙৰীয়াই। আজিৰ তাৰিখত বালু পাথৰৰ দাম কিমান বাঢ়ি গ'ল,
সব কোৱেৰিবিলাক বন্ধ হৈ আছে এনেকুৱা এটা অৱস্থা আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই অলৰেডি 5টা ফাইনেন্সিয়েল ইয়াৰ কমপ্লিট কৰিলে মানে 5টা ফাইনেন্সিয়েল ইয়াৰত তেওঁ প্ৰায় 4,000 কোটি টকা তেওঁ খৰচ কৰিলে তেওঁ এই 4,000 কোটি টকাৰ হিচাপ দিব পাৰিব কি কাম কৰিলে 4,000 কোটি টকাত তেওঁৰ পকেটত কিমান টকা সোমাল ইয়াৰ হিচাপ দিব লাগিব তেওঁ সব হিচাপ দিব লাগিব পাত এই 5 বছৰত যি 4,000 কোটিতকে বেছি প্ৰমোদ বড়ো ডাঙৰীয়া খৰচ কৰিলে ইয়াৰ হিচাপ দিব লাগিব 5টা বছৰ শেষ হ'ল এতিয়া যি পইচা আহিব এটো 6 নম্বৰ ফাইনেন্সিয়েল ইয়াৰৰ টকা 6 নম্বৰ ফাইনেন্সিয়েল ইয়াৰৰ বাজেট এই বাজেটত প্ৰমোদ বড়ো ডাঙৰীয়াই গণতান্ত্ৰিক পদ্ধতি মতে হাত দিব নোৱাৰে এই পইচাত তেওঁ কাকো কাম দিব নোৱাৰে তেওঁ এটা ফাইল সাইন কৰিব নোৱাৰে এই আৰু 6 দিন আছে 6 দিনৰ ভিতৰত মাৰ্চ এন্ডিং হ'ব মাৰ্চ এন্ডিংৰ আগে তেওঁ যাক যিমান টকা দিব লগা আছে দিয়ক যিমান ঠিকাদাৰক যিমান টকা দিব লগা আছে দিয়ক তাৰ পিছত কিন্তু তেওঁ কাকো 1 টকা দিব নোৱাৰে কোনো এটা কাম কৰিব নোৱাৰে কোনো এটা ঘোষণা কৰিব নোৱাৰে আগন্তুক যি 25-26 যিটো বাজেট আহিব এই বাজেটৰ যি যাৰ হাতত ক্ষমতা থাকিব হেতু হল পৰৱৰ্তী চৰকাৰ আৰু পৰৱৰ্তী চৰকাৰ বিপিএফ দলৰ হ'ব আৰু আমি কি দৰে আগৰ দৰে কাম কাজ কৰি বিটিসিক আগুৱাই নিব পাৰি লৰা ছোৱালীক চাকৰি দিব পাৰি নিবনুৱা সংস্থাপন দিব পাৰি মহিলাসকলক সবলীকৰণ কৰিব পাৰি তাৰ হৈ আমি কাম কৰিম जे सिगाङाव जेन बुंनानै लाखाबाय जे बाथ्राया जे बुङोब्ला जेने गुलिया जेरै सिलाइनि गुलिया जे थांबाथाय खुनु हमथानाय गैया थिग बेबायदिनो दे दैमाया थैयो रेसा थालाङो होननाय बायदि मानाव गिदिर प्रमोद बर' सारा सिगांनि बुंनानै लाखाबाय जे जोङो न'खर साख्रि होनायनि बाथ्रा बेखौ बुंदोंमोन आरो गामि जे फर्म गोबां जोंना बर' गामिफोरनिफ्राय बर' लाइमोनफोरनिफ्राय जिरक्स बानायनानै लांदों जे मावनानै जानांला बै समाव बेफार फालांगिफोरा 70,000 फैसा मोननायनि आरो 75,000 सेल्फ हेल्प ग्रुप मोननायनि बेबायदिनो गोबां बिभिन्न खोथा बुंदोंमोन आरोखि नै दासिमावबो जोंनि जे बर'फोरनियाव सोर साबेसे साख्रि मोनखो बेनिबो रोखा फोरमायनो हाया आरो बै समाव जे सिगां फर्म फिलआप जे खालामनानै लांदोंमोन साख्रि मोनजोबसिगोन बे खोथाया बेफोर बहा थांदों दा बिदिनो जे दैमाया थैयो रेसा थालाङो होननाय बायदि प्रमोद बर' सारखौ दा गोबां खोथाजोंनो जे गाग्लोबगासिनो दङ जे कमल आजादाबो थिग बेबायदिनो बै खोथाफोरखौ लानानै दा बे खोथाजोंनो गाग्लोबनाय जादों अब्ला बे मानाव गिदिर जोंना प्रमोद बर' सारानो जे खोथाखौ बुंलांखाबाय जे बांद्राय खोथाखौ जे नंगौ बायदि बुङोब्ला जेनो माखासे जेनो सिखावा गोबां मोजां खोथा बुंनानै जे गावखौ बारग'नो सानो होननाय बायदि जे प्रमोद बर' सारा सिगांनो बुंलांखाबाय दा बेखौनो गोबां जे राजनिति दलफ्राबो बे खोथाखौ लानानै दा बुंगासिनो दङ दा सिगां गावनो बुंलांखाबाय बे नंथारै जाथारै खोथाखौनो दा माखासे सिगां एसटि होगोननि खोथा बै समाव सरकार जे फैगोनाव बा फैखांनानै आदिबासि एबा असमियाफोरनो एसटि होनायनि खोथा राजबंशीफोरनो एसटि होनायनि खोथा बुंदोंमोन नाथाय बेफोरखौ दासिमावबो होनो हायाखै जे सरकार थासान्दियावल' बेफोरखौ मोनसे परिकल्पना खालायदों नामा अब्ला रायजोफोर नोंथांमोना बे भिडिअनि सायाव मा कमेन्ट होनो सानगोन नोंथांमोनहा फोरमायहर